সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি গেছ এজেঞ্চি লোকে অকলে আপোনালোকক গেছটো ডেলিভাৰী কৰি দিয়া নাই তো বন্ধু-বান্ধৱীসকল আপোনালোকে কেনেকৈ কমপ্লেইন কৰিব অনলাইন ঘৰতে বহি এই ভিডিঅ' মাধ্যমেৰে আপোনালোকে সকলো তথ্য অনুসৰি জানিব পাৰিব। তো বন্ধু-বান্ধৱীসকল আপোনালোকে ফিডবেক HP গেছ লিখি দিব। এনেকৈ লিখি দিয়াৰ পাছত আপোনালোকে মাই HP গেছ বুলি আছে ইয়াত ফিডবেকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এটা নতুন ইণ্টাৰফেচ আহিব যি নেকি আপুনি ইয়াত ক্লিক হিয়াৰ কমপ্লেইন ফিডবেকত ক্লিক কৰিলে আপুনি কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰিব যি নেকি কামটো ঢিলা কৰে। তো এইসকলৰ বাবে ইয়াত কমপ্লেইন কৰিব পাৰিব। গেছ এজেঞ্চি যাব নালাগে, আপুনি অনলাইনতে কৰিব পাৰিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট কমপ্লেইন কৰিব। ইয়াত ওপৰত যিটো অপশ্যন চিলেক্ট কৰা আছে সেইটোৱে চিলেক্ট থাকিবলৈ দিব। ইয়াত 4টা অপশ্যন আছে, আপোনালোকে ডাইৰেক্ট কমপ্লেইন কৰিব যিহেতু সেইটো কাৰণে ওপৰ অপশ্যনটো চিলেক্ট কৰিব। আপুনি HP গেছ এজেঞ্চি হয় আপোনালোকে চিলেক্ট কৰিব য়েছ, আৰু আপোনালোকৰ ইয়াত ডিটেইলছখিনি দিব লাগিব। ঠিক আছে, আপোনাৰ এপ্লিকেণ্টটোৰ নামটো ইয়াত দিব লাগিব, আৰু নামটো দিয়াৰ পাছত আপোনালোকক দেখুৱাই আছোঁ আৰু কি কি প্ৰচেছ আছে। ঠিক আছে, তো ইয়াত নামটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্ট ৰাজ্যখন চিলেক্ট কৰিব। ৰাজ্যখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ এজেঞ্চিৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপাছতে আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিবিউটৰ চিলেক্ট কৰিব DMO। তাৰপিছত আপোনাৰ কনজিউমাৰ নাম্বাৰটো আছে যদি 6টা সংখ্যা সেইটো বহাব পাৰিব, যদি নাই তেতিয়াহ'লে আপুনি LPG ID-টো বহাব আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ পাতিখিনি দিব লাগিব। ঠিক আছে, তো মই ইয়াত LPG ID-টো নম্বৰটো বহাই লৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চ' গাইছ ইয়াত মই LPG ID-টো বহাই দিছোঁ আৰু আপোনাৰ ইয়াত গোটেই এড্ৰেছখিনি আধাৰ কাৰ্ডত যিটো আছে সেইটো বহাই দিব। ডিটেইলছ ফিল কৰাৰ পাছত আপোনাৰ ইয়াত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পাছত আপোনালোকে ইয়াত কেটেগৰী চিলেক্ট কৰিব। নিউ কানেকশ্যন DBC, প্লিজ চিলেক্ট চাব কেটেগৰী চিলেক্ট কৰিব আপোনালোকে। ডেলিভাৰ দিলে তো ইয়াত কোনোবা এটা অপশ্যন চিলেক্ট কৰি ল'ব। ঠিক আছে, অপশ্যন চিলেক্ট কৰাৰ পাছতে আপুনি ইয়াত ডেছক্ৰিপশ্যন টাইপ কৰিব লাগিব যি নেকি আপোনাৰ যিমান পাৰে সিমান আপোনালোকে ইয়াত লিখিব পাৰিব, ইংলিছত লিখিব। ঠিক আছে, মই ইয়াত লিখি আছোঁ, আপোনালোকে সেই ধৰণে আপুনি লিখিব পাৰে। আপোনাৰ মন ইচ্ছামতে আপুনি যেনেকৈ পাৰে সেনেকৈ আপুনি কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰিব। ঠিক আছে, ৰেজিষ্টাৰ কৰিব পাৰিব। তো মই ইয়াত কমপ্লেইনটো যিমানখিনি প্ৰব্লেম আছে মই ইয়াত প্ৰব্লেমখিনি দি আছোঁ। দি পিনি ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড আছে সেইটো আপুনি ইয়াত ফিল আপ কৰি ফটোটো আপলোড কৰি দিব। 5 MB তলত হ'ব লাগিব আৰু কেপচাটো ফিল কৰি ছাবমিট কৰি দিয়াৰ পাছত আপোনাৰ 2 দিন মেক্সিমাম 3 দিন সময় লাগিব। তাৰ পাছত আপোনাৰ ইয়াত ৰিচল্ভ হৈ যাব। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত মই আপোনাক ৰেকৰ্ডিং শুনোৱাম। তো ইয়াত আপোনাৰ দেখিব পাইছে ইয়াত মেছেজ আহি পৰিছে। এনেধৰণে আপোনালোকে অনলাইনতে কাম কৰিব পাৰিব যি নেকি আপোনাৰ এজেঞ্চিবিলাকে বহুত কামটো শ্ল' কৰে। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ।